হে গাইজ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ হাঁহ আৰু কোমোৰাৰ এটা থলুৱা জুতি। হাঁহ আৰু কোমোৰাৰ জুতি বহুতৰে প্ৰিয়। হাঁহ আৰু কোমোৰা আৰু বেছি সোৱাদ হ'বলৈ মই বনাইছিলোঁ জুইত বনালে ইয়াৰ সোৱাদটো দুগুণ বাঢ়ি যায়। গতিকে মই এই হাঁহ আৰু কোমোৰাৰ ৰেচিপিটো কেনেকৈনো বনালোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু বলক তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰথমতে মই লৈছোঁ হাঁহৰ মাংস 1.5 কেজি। ইয়াত দিছোঁ 2 চামুচ আধা নিমখ। নিমখটো আপোনালোকৰ সোৱাদ অনুসৰি দি ল'ব। আৰু দিছোঁ 3 চামুচ হালধি, আৰু লগত দিছোঁ জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, মিট মছলা 1 চামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ 1 চামুচ আৰু অলপমান মিঠাতেল দি এইখিনি এতিয়া মই ভালদৰে মেৰিনেট কৰি ল'ম। মছলাখিনি ভালদৰে মাংসখিনিৰ লগত সনা হৈ গ'ল। এতিয়া আধা ঘণ্টামানৰ কাৰণে এনেদৰে ৰাখি থ'ম। এতিয়া মই বাকীবোৰ বস্তু গোটাই ল'ম। তাৰ বাবে মই লৈছোঁ ডাঙৰ 4টা পিঁয়াজ, নহৰু কেইফুটামান আৰু আদা কেইটুকুৰামান আৰু শুকান জলকীয়া কেইটামান। হাঁহৰ মাংসত দিবলৈ আলু আৰু কোমোৰা কটা হৈ গ'ল। পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'লোঁ আৰু আদা নহৰুৰ এটা পেষ্ট বনাই ল'লোঁ। এতিয়া জুইত এখন কেৰাহী গৰম হ'ব দিছোঁ। কেৰাহীখন গৰম হ'ল। এতিয়া অলপমান মিঠাতেল দি দিছোঁ। মিঠাতেল বৰ বেছি দিব নালাগে, যিহেতু হাঁহৰ মাংসত তেল যথেষ্ট পৰিমাণে ওলায়। মিঠাতেলখিনি গৰম হ'লত এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে লৰাই ল'ম। পিঁয়াজখিনিৰ কালাৰটো চেঞ্জ নোহোৱালৈকে এইখিনি ভালদৰে ভাজি থাকিম। দেখিছে পিঁয়াজখিনিৰ কালাৰটো চেঞ্জ হ'ল। এতিয়া মই ইয়াতে দি দিম আদা নহৰুৰ পেষ্টখিনি আৰু পিচি থোৱা জলকীয়াখিনিও। আৰু এইখিনি অলপ সময় এনেদৰেই ভাজি থাকিম যেতিয়ালৈকে আদা নহৰু কেঁচা গোন্ধটো নাযায়। এইখিনি ভজা হৈ গ'ল। এতিয়া মাংসখিনি যে মেৰিনেট কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিম। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। বহুত সময় ভজাৰ পাছত এইখিনিৰ পৰা লাহে লাহে তেল ওলাব ধৰিছে। যেতিয়ালৈকে মাংসখিনিৰ পৰা তেল ওলাই নাযায় তেতিয়ালৈকে ভালদৰে এনেদৰে ভাজিয়ে থাকিব। এতিয়া মাংসখিনি ভালদৰে সিজিবৰ কাৰণে এখন ঢাকোন লগাই দিম। দেখিছেনে হাঁহ মাংসখিনিৰ পৰা কিমান তেল ওলাইছে? যথেষ্ট পৰিমাণে তেল ওলাইছে, সেইকাৰণে বেছি তেল দিব নালাগে। জুইৰ পৰিমাণটো যিমানে বেছি হয় মাংসখিনিৰ সোৱাদটো আৰু বেছি ভাল হয়। মাজে মাজে চেক কৰি থাকিব লাগিব যাতে লাগি নধৰে। এতিয়া মই কাটি থোৱা আলুখিনিও লগতে দি দিছোঁ আৰু এইখিনিও ভালদৰে লৰাই ল'ম। আৰু এটা কথা কওঁ, মাংসখিনি আপোনালোকৰ নিজৰ সুবিধা অনুসৰি ঢাক মাৰি মাৰি ভাজি থাকিব। এতিয়া আলু আৰু মাংসখিনি আকৌ ভালদৰে সিজিবৰ কাৰণে এখন ঢাকোন লগাই ৰাখিম। মাংস আৰু আলুখিনি ভালদৰে ভজাৰ পাছত এতিয়া লগতে দি দিম কাটি থোৱা কোমোৰাখিনিও আৰু এইখিনিও ভালদৰে ভাজি থাকিম। এতিয়া এইখিনি ভালদৰে আকৌ সিজিবৰ বাবে ঢাকোন লগাই দিম। মই আগতেই কৈছোঁ যে আপোনালোকৰ সুবিধা অনুসৰি ঢাকোন লগাই লগাই ভাজি থাকিব। এইখিনি প্ৰায় ভজা হৈ গৈছে আৰু ইয়াতে দি দিম অলপমান গৰম পানী। হাঁহৰ মাংসৰ জোল খাই বেছি ভাল লাগে, সেইকাৰণে পানী দি দিছোঁ লগতে। পানী দিয়াৰ পাছত এইখিনি ভালদৰে আকৌ সিজিবৰ কাৰণে ঢাকোনখন লগাই দিছিলোঁ। এতিয়া আঁতৰাই ইয়াৰ আলুখিনি অলপ অলপকৈ ভাঙি দিম, তেতিয়া ইয়াৰ জোলটো খাই আৰু বেছি ভাল লাগে।
অথনি যিহেতু পানী অলপ কমকৈ দিছিলোঁ সেইবাবে অলপ সৰহকৈ পানী দি দিলোঁ, সেয়া আপোনালোকক দেখুওৱা নহ'লে। আৰু এইখিনি এতিয়া ভালদৰে উতলিব দিছোঁ। বহুত সময় উতলাৰ পাছত এইখিনি প্ৰায় ৰেডি হৈছেগৈ। দেখিছেনে কিমান ধুনীয়াকৈ উতলি আহিছে আৰু ইয়াৰ কালাৰটো কিমান ধুনীয়া হৈছে। গতিকে এনেদৰে হাঁহ আৰু কোমোৰা বনাই খাই চাব পাৰে। হাঁহ আৰু কোমোৰা বনোৱা পদ্ধতিবোৰ সকলোৰে বেলেগ বেলেগ। মই কেনেকৈ বনালোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ আৰু খাবলৈ সঁচাকৈ বহুতেই ভাল হৈছিলে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব এনেদৰে। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে। যদি ভাল পালে লাইক কৰি দিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে পায়।